ওয়েলকাম টু মাই দীপশিকা ব্লগছ। আপোনালোক সকলোকে মই ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু মই বহুত বেছি ভালে আছোঁ। আৰু এয়া আমি গৈছিলোঁ ঐতিহাসিক খতৰা সত্ৰত মোৰ ল'ৰাটোৰ জন্মদিন উপলক্ষে। আগতে খতৰা সত্ৰত মই শৰাই এখন দিম বুলি তাত মই থৈ দিছিলোঁ হৈ কিনে আৰু লৈছোঁ। এতিয়া মোৰ ল'ৰাটো দেখিছে সি আগতেই গ'ল আৰু বহুদিন তাৰ মনৰ আশাও মোৰ পূৰণ হ'ল। সেইবাবে মনটো ভাল লাগিছে আৰু ভাবিলোঁ মোৰ লগতে আপোনালোকতো খতৰা সত্ৰখন দেখুৱাওক। দৰং জিলাত যিসকলে ঘৰ দৰং জিলাত সেইসকলে জানে এই ঐতিহাসিক খতৰা সত্ৰৰ বিষয়ে, হ'লেও আপোনালোকক দেখুৱাইছোঁ। এই ভিতৰভাগ দেখুৱাইছে ইমান এটা সুন্দৰ পৰিৱেশ, গৈয়ে ভাল লাগে, শান্তিময় পৰিৱেশ। এয়া দেখিছেনে, মই চাৰিওপাশে ঘূৰি কিনে আপোনালোকক অলপমান ক্লিপ দেখুৱাইছোঁ। আৰু ল'ৰাজনে কি কৰিব নাচোন আপোনালোকে। গতিকে শুনিলে তাৰ মুখেৰে তাৰ জন্মদিন উপলক্ষে। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব মোৰ ল'ৰাটোক, যাতে সি ভাল মানুহ হয়, ডাঙৰ দীঘল কৰিব পাৰোঁ, আশীৰ্বাদ কৰিব তাক। তাৰপিছত আমাৰ তাৰ ওচৰতে এটা পুখুৰী আছে। পুখুৰীটোত তাত ধুনীয়া ধুনীয়া মাছ আৰু কাছ চৰি আছে। আমি তাত অলপমান পৰিৱেশটো আপোনালোকৰ ওচৰত বন্দী কৰি ৰাখিলোঁ। আমি তাত এনজয় কৰিলোঁ, সুন্দৰ এটি পৰিৱেশ। আৰু এইটো পাৰ চৰাই দেখিছেনে, ইমান ধুনীয়াকৈ আছে তাত চৰি কিনে। আৰু এয়া চাৰিওফালৰ পৰিৱেশটো আপোনালোককো দেখুৱাই দিছোঁ। আৰু আপোনালোকে গৈ পাইছেনে এই খতৰা সত্ৰত দৰং জিলাৰ? কেনেকুৱা, কোনে কোনে যাই পাইছে মোক কমেণ্ট কৰি জনাব। আৰু ইয়াত এটা কাছও আছে, কাছটো মই দেখুৱাই দিছোঁ দেই, জুম কৰি আপোনালোকে চাব। এইটো দেখিছেনে, কাছ আছে, ধুনীয়াকৈ আছে, আচলতে ভালে লাগিছে দেখি। আৰু মোৰ ল'ৰাজন দুষ্টামিবোৰ চাবচোন আপোনালোকে, কি যে কৰি থাকে সি। আৰু তাক মই কৈ আছোঁ এইফালে চোৱা, সি কোনো পধ্যে কেমেৰাৰ সন্মুখত নোলায়। গতিকে মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব, আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহিছোঁ। থ্যাংকছ ফৰ ৱাটছিং মাই ভিডিঅ'।